জয় জয়তে মই আজি এজন টংলাৰ নাগৰিক হিচাপে আমাৰ সাংবাদিক বন্ধুসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে আজি আমাৰ এই সংবাদমেলত উপস্থিত আছে আমাৰ টংলাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ব্যক্তিসকল, উপদেষ্টা মণ্ডলী। লগতে উপস্থিত আছে আমাৰ স্বৰ্ণলতা চলিহা বাইদেউ, উপস্থিত আছে আমাৰ BTR বাঙালী যুৱত্ৰ ফেডাৰেশ্যনৰ সভাপতি সম্পাদক প্ৰমুখে টংলাৰ বিভিন্ন বুদ্ধিজীৱী ব্যক্তিসকল আমাৰ ইয়াতে উপস্থিত আছে। আমি ইয়াতে প্ৰথম কথা আমি এটা বস্তু স্পষ্ট কৰিব বিচাৰিছোঁ যে আমি কোনো দল সংগঠনৰ এগেইনষ্টে নহয়, আমি কাৰো ব্যক্তিগত স্বাৰ্থত আঘাত সানিব বিচৰা নাই আৰু আমি কোনো ৰাজনীতি কৰিব বিচৰা নাই। আজি সংবাদমেলৰ জৰিয়তে এটা বস্তু আমি স্পষ্ট কৰিব বিচাৰিছোঁ যে আমাৰ এই টংলা হস্পিটেলখন লৈ এটা বিৰাট ৰাজনীতি আৰম্ভ হৈছে আৰু ইয়াতে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা সংঘাত কৰাৰ কাৰণে কিছুমান ৰাজনৈতিক দলে চেষ্টা কৰি আছে আৰু সেইটো আমি নিবিচাৰোঁ। আমাৰ শ্ৰদ্ধাৰ ব্যক্তিসকল ইয়াতে আছে। আমি ক'ব বিচাৰোঁ যে আজি এই হস্পিটেলখন প্ৰথমে আছিল আমাৰ টংলা নগৰ সমিতি য'ত আছে তাতে আছিলে, তাৰপিছত ইয়াতে আহিল। আজি ইয়াতে থকাৰ লগে লগে ইয়াতে আমাৰ টংলা হস্পিটেলখন 13 বিঘা 3 কঠা 7 লেচা মাটি আমাৰ এই হস্পিটেলৰ নামত আছে আৰু কিছুমানে ক'ব বিচাৰে 6 বিঘা মাটি। লগতে আমি ক'ব বিচাৰিছোঁ, এটা কথা আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ, আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁৰ ইলেকশ্যনৰ কেম্পেইনিঙত তেওঁ কৈছিলে, ডাঙৰকৈ কৈছিলে যে টংলা হস্পিটেলখন 30 বেডৰ পৰা 100 বেডলৈ উন্নতিকৰণ কৰা হ'ব। তেওঁ এইটো কোৱা নাই যে টংলা হস্পিটেলখন ইয়াৰ পৰা আমি ছাইড কৰি দিম বা ইয়াৰ পৰা আঁতৰাই লৈ যাম। তো আমি টংলা হস্পিটেলখন উন্নতিকৰণটো আমি বিচাৰিছোঁ। টংলাৰ হস্পিটেলখন 100 বেডলৈ উন্নতিকৰণ কৰা হওক, কিন্তু আমাৰ ইয়াতে কিয় নহ'ব? আমাৰ কি অভাৱ আছে ইয়াতে? আজি তেওঁলোকে কিছুমান ৰাজনৈতিকভাৱে প্ৰৰোচিত হৈ আমাৰ বিভিন্ন দল সংগঠনক প্ৰৰোচনা কৰি ভাতি কাটি এটা সংঘৰ্ষ লগোৱাৰ কাৰণে আজি আপোনালোকে এটা বস্তু চিন্তা কৰক যে টংলা চাৰিআলিৰ পৰা প্ৰপ'জ যিটো তেওঁলোকে হস্পিটেল কৰিব বিচাৰিছে 7 কিলোমিটাৰ 8 কিলোমিটাৰ আঁতৰত তেওঁলোকে কৰিব বিচাৰিছে আৰু টংলা ষ্টেচনৰ পৰা এই নাওমান দূৰত্বত থকা টংলা হস্পিটেলখন তেওঁলোকে উন্নতিকৰণ কৰিব বিচৰা নাই। টংলা বাছ ষ্টেণ্ডৰ পৰা এটা ট'টো ৰিক্সাত আহিলে 20 টকা লাগে আৰু এটা পেচেণ্ট যদি টংলা চাৰিআলিৰ পৰা সেই প্ৰপ'জ হস্পিটেললৈকে যাব লাগে, ইমান ইনফ্ৰাষ্ট্ৰাকচাৰৰ অৱস্থা, ৰাস্তা যাতায়াত ব্যৱস্থাৰ ইমান বেয়া দুৰৱস্থা যে পেচেণ্টখন হয়তো তালৈকে যাই পোৱাৰ আগতে হয়তো মৃত্যু হ'ব পাৰে। আমাৰ দাবী এটাই, আমাৰ টংলা ৰাইজৰ দাবী এটাই, এই টি গাৰ্ডেনবিলাক ওচৰত আছে, ইয়াতে কমিউনিকেশ্যন আছে, ষ্টেচন আছে, বাছ ষ্টেণ্ড আছে, আমাৰ সকলো এটা কমিউনিকেশ্যনৰ মাজত থকা টংলা হস্পিটেলখন। আৰু আমাৰ সবচে ডাঙৰ কথাটো হ'ল আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো এনাউন্স কৰিছিলে যে 30 বেডেড হস্পিটেলখন উন্নতিকৰণ কৰি 100 বেডেড হস্পিটেল ইয়াতে কৰিম, তেওঁৰ প্ৰতিশ্ৰুতিখিনি তেওঁৰ MLA ৰাখিব লাগে, তেওঁৰ অধ্যক্ষই ৰাখিব লাগে। এইটোৱে আমি আবেদন কৰিছোঁ। ইয়াৰ পৰা আমি স্থানান্তৰ হ'বলৈ আমাৰ হস্পিটেল নিদিওঁ। দৰকাৰ হ'লে আমি কৈছোঁ, দৰকাৰ হ'লে টংলা অনিৰ্দিষ্টকালীন বন্ধ হ'ব, দৰকাৰ হ'লে আমি সামাজিকভাৱে আমি আন্দোলন কৰিম, দৰকাৰ হ'লে টংলা স্তব্ধ হৈ যাব, কিন্তু টংলাৰ এই 30 বেডেড হস্পিটেল আমাৰ মাননীয় মুখ্যমন্ত্ৰী কোৱা নিচিনা ইলেকশ্যনত দিয়া প্ৰতিশ্ৰুতি তেওঁ ৰক্ষা কৰিব লাগে। আমাৰ হস্পিটেলখন ইয়াতে থাকিব লাগে, স্পষ্ট কথা। ইয়াতে বেলেগ কোনো কথা নাই। আমি কাৰো লগত কাজিয়া কৰিব বিচৰা নাই, আমি কাৰো লগত আন্দোলন কৰিব বিচৰা নাই। আৰু টংলাৰ ভোটেদি যে MLA পাৰ হয় এই কথাবিলাক কিন্তু একদম ভিতৰত সোমাই ল'ব লাগে। কাৰণ কি যিমান MLA ইয়াৰ পৰা আজি 30 বছৰ 40 বছৰ চাই আছোঁ, য'ত যে তেওঁলোকে হাৰি থাকে, টংলাত বাকচটো খোলাৰ লগে লগে কিন্তু তেওঁলোকে হাত দুটা দাঙি দিয়ে, এনেকৈ কৰি থাকে। সেইকাৰণে কৈছোঁ এনেকৈ কিন্তু বন্ধ হৈ যাব। সেইকাৰণে কিন্তু আমি ঘৰে ঘৰে সোমাম যে আমাৰ টংলাৰ হস্পিটেলখন ইয়াৰ পৰা কাঢ়ি লৈ গ'ল, এইটো কিন্তু আমি কোনো পধ্যে আমি মানি ল'লোঁ। তাৰ কাৰণে আমি আন্দোলন কৰিম। আমাৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, আমি কোনো ৰাজনৈতিক দলৰ মানুহ নহয়, আমি কোনো বেলেগ মানুহ নহয়, আমি একমাত্ৰ টংলাৰ সমাজৰ এজন নাগৰিকে। ইয়াতে সকলো নাগৰিক জমা হৈছে, ইয়াতে কোনো ৰাজনৈতিক দল নাই। সেইকাৰণে কৈছোঁ টংলাৰ স্বাৰ্থত যি আন্দোলন কৰিব লাগে আমি কৰিম। ক'বলৈ নাযাওঁ তেওঁলোকে ক'ত লৈ যাব বিচাৰে, তেওঁলোকে আমেৰিকাত লৈ যাব পাৰে, আমাৰ কথা নাই। কিন্তু আমাৰ কথা এটাই, ইলেকশ্যনত দিয়া প্ৰতিশ্ৰুতি 30 বেডেড হস্পিটেলখন টংলাৰ আপগ্ৰেড কৰিব লাগে আৰু আপগ্ৰেডটো ইয়াতে কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কৈছিলে। তেওঁৰ প্ৰতিশ্ৰুতি তেওঁ ৰাখিব লাগে। আমাৰ চবেই জানে অসমৰ তেওঁ এজন ভাল মুখ্যমন্ত্ৰী। আমিও ক'ব বিচৰা নাই তেওঁৰ কথাৰ প্ৰতিশ্ৰুতি তেওঁ খিলাপ কৰি আমি ক'ব বিচৰা নাই। যদি টংলাৰ হস্পিটেলখন ইয়াৰ পৰা স্থানান্তৰ কৰিব বিচাৰে তেতিয়াহ'লে কিন্তু আন্দোলনৰ মুখামুখি হ'ব লাগিব আৰু কিন্তু আমিও কিন্তু বহি নাথাকিম। সাংবাদিক বন্ধুসকল, আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি য'ত বাস কৰোঁ লক্ষাধিক মানুহৰ বসতি
ইয়াতে আছে আৰু ইয়াতে আমি এনেকুৱাকৈ বাস কৰিছোঁ যে আজি স্বাস্থ্যৰ ক্ষেত্ৰত একেবাৰেই আমি স্বাস্থ্যখিনি পৰ্যন্ত নাপাওঁ, অথচ আমি এই দেশৰ নাগৰিক। সেইকাৰণে এই টংলা যিখন মানে কমিউনিটি হেল্থ মানে চেণ্টাৰটো ডেভেলপ কৰাৰ কাৰণে জনসাধাৰণে দীৰ্ঘদিনৰ পৰা আন্দোলন কৰি আছে, আপোনালোকে জানে। ইতিমধ্যে তাৰ মাজতে আমি এখন অভিৱৰ্তনৰ যোগেদি এটা পাব্লিক কমিটি গঠন আমি কৰিছিলোঁ। এই পাব্লিক কমিটিত সকলোৱে অংশগ্ৰহণ কৰি আমি ধাপে ধাপে গণতান্ত্ৰিক আন্দোলন আমি চলাই আছোঁ। আপোনালোকে এইটোও জানে, আমি MLAক লগ কৰিছোঁ, স্বাস্থ্যমন্ত্ৰীক মেমৰেণ্ডাম দিছোঁ, 20,000 ছিগনেচাৰ কেম্পেইন কৰি আমি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। আৰু পৰহি দিনা আমি BTRৰ চিফলে DCৰ যোগেদি আমি মেমৰেণ্ডাম দিছোঁ যে ইতিমধ্যে আপোনালোকে জানে যে এটা এই হাইকোৰ্টৰ এটা জাজমেণ্ট ওলাই গৈছে। এই হাইকোৰ্টৰ জাজমেণ্ট অনুসৰি যে এইখন এখন আপগ্ৰেডেশ্যন হস্পিটেল হ'ব লাগে আৰু মিছন ডাইৰেক্টৰৰ ফালৰ পৰাও এইটো আপগ্ৰেডেশ্যন হস্পিটেললৈ ৰূপান্তৰিত কৰাৰ কাৰণে দীৰ্ঘদিনৰ পৰা প্ৰচেষ্টাটো চলি আহিছে। ইতিমধ্যে নক্সা পৰ্যন্ত দিয়া হৈছে, কিন্তু এটা চক্ৰই ইয়াতে কৈ আছে যে মাটি নাই মাটি নাই। কিন্তু আমি দেখিছোঁ, আমি SDC অফিচৰ পৰা চাৰ্কল অফিচৰ পৰা আমি গম পাইছোঁ ইয়াতে আগৰ এওঁলোকে কৈছে যে ইয়াতে 13 বিঘা 3 কঠা 7 লেচা মাটি আছে, অথচ এই যে গোকাত মিছা কথাটো কৈ আছে। আৰু এটা যেন মানে এই হস্পিটেলখন ইয়াৰ পৰা দাঙি লৈ গৈ বেলেগত তাৰমানে উঠাই লৈ গৈ বেলেগত পাতিব, এই ধৰণেও আমি শুনি আছোঁ। আমাৰ কথা হ'ল যিখন নেকি আপগ্ৰেডেশ্যন হস্পিটেল, এই আপগ্ৰেডেশ্যন হস্পিটেল 100 বেডৰ এই হস্পিটেলখন আমি 200 বিচনাযুক্ত চিভিল হস্পিটেললৈ ৰূপান্তৰিত কৰাৰ যি ডিমাণ্ড কমিটিয়ে আমি আন্দোলন অব্যাহত ৰাখিছোঁ। এই আন্দোলনৰ মাজতে আমি আন্দোলনটো চলাইয়ে আছোঁ। আৰু ইতিমধ্যে 100খন আপগ্ৰেডেশ্যন হস্পিটেল হ'ব, সাব ডিভিজনেল চিভিল হস্পিটেল হ'ব। এই জাজমেণ্টটো ওলোৱাৰ পিছতো এই কামখিনি আচলতে প্ৰশাসনে শুভাৰম্ভ কৰা নাই। গতিকে আমি ডিমাণ্ড কৰিছোঁ, DCৰ ওচৰত পৰহি গৈ কৈছোঁ ইমিডিয়েট কাম শুভাৰম্ভ ইয়াতে কৰিব লাগে আৰু এই হস্পিটেলখন আপগ্ৰেডেশ্যন কৰি এটা অত্যাধুনিক প্ৰযুক্তি বিজ্ঞানৰ যুগত সকলোকে উন্নত মানৰ চিকিৎসা দিব লাগে। এই ডিমাণ্ডটো আমাৰ কমিটিৰ পৰা আমি অব্যাহত ৰাখিছোঁ। ইতিমধ্যে আমি পণ লৈছোঁ যে যেতিয়ালৈকে এই হস্পিটেলখন চিভিল হস্পিটেল নহয় তেতিয়ালৈকে আমাৰ আন্দোলন গণতান্ত্ৰিকভাৱে চলিব। আৰু ইতিমধ্যে আমাৰ আন্দোলন আমি ঘোষণাও কৰিছোঁ কিছুমান, এই আন্দোলন আমি ধাপে ধাপে চলাই লৈ যাম। টংলা বন্ধ, আইন অমান্য, য'ত যি কৰিব লাগে আমি জনসাধাৰণে এই জনসাধাৰণ প্ৰতিজ্ঞাবদ্ধ। আৰু দাবী কমিটিৰ তৰফৰ পৰা আমি সকলোকে আবেদন কৰোঁ যে আমি স্বাস্থ্যখিনি কিয় নাপাওঁ, আজি দেশৰ নাগৰিক হিচাপে আমি স্বাস্থ্যখিনি কিয় নাপাওঁ, এই স্বাস্থ্যখিনি আমাক দিব লাগিব। এই ডিমাণ্ডত যিটো আন্দোলন চলি আছে, গতিকে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে এখন চিভিল হস্পিটেল লাগে। এই ডিমাণ্ডত আপোনালোকেও চামিল হওক, আগুৱাই আহক আৰু ইমিডিয়েট চিভিল হস্পিটেল ষ্টাৰ্ট কৰক, নহ'লে কিন্তু আমি এই আন্দোলন তীব্ৰতৰ কৰি গঢ়ি তুলিম।